ভাল লাগিছে ন দেখাই নাপালোঁ মানে বেছি বছৰ হোৱা নাই মানে ইয়াত 3 বছৰ হৈছে মানে এইটো হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি অন্য এটা ভিডিঅ' লৈ মই স্বাগতম জনাইছোঁ আজি মানে আমাৰ ডিপাৰ্টমেণ্টৰ ইকনমিক্স ডিপাৰ্টমেণ্টৰ এটা প্ৰজেক্ট আছে সেইকাৰণে ওলাই ল'লোঁ কলেজ যাবলৈ এতিয়া কি প্ৰজেক্ট আছে আপোনালোকে সকলো গম পাব কলেজলৈ যাওঁ এতিয়া মানে আজি অলপ দেৰি হৈছে 9:30 আছে প্ৰজেক্টটো এতিয়া 9টা হৈছে আমি বাইক লৈয়ে যাম সেইকাৰণে এতিয়া আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো কলেজ আহি পালোঁ এতিয়া ডিপাৰ্টমেণ্টলৈ যাব লাগিব তাৰপিছত আমাৰ প্ৰজেক্টলৈ আগবাঢ়িম চ' ফাইনেলি আমি আমাৰ প্ৰজেক্ট বৰ্ডটোলৈ আহিলোঁ এখন নাৰ্চাৰীলৈ আৰু মোৰ লগত আছে ইয়াৰ কলেজ ফ্ৰেণ্ড ইহঁতবোৰো আহিছে আৰু আমাৰ প্ৰজেক্ট বৰ্ডটো হৈছে এটা প্ৰডাক্টৰ ওপৰত সেইটো প্ৰডাক্টটো হ'ল ড্ৰেগন ফ্ৰুট সেইটোৰ মানে ক'ত প্ৰডাকশ্যন হয় কেনেকৈ সেইটোৰ ওপৰত মানে প্ৰজেক্টটো আছিল চ' সেইকাৰণে আহি পালোঁ নাৰ্চাৰীখনৰ নাম হ'ল ডেফোডিল নাৰ্চাৰী আৰু আপোনালোকে গমেই পায় এইখন নাৰ্চাৰী আমাৰ নৰ্থ ইষ্টৰ সকলোতকৈ হায়েষ্ট ৰেংকত আছে আৰু ইয়াত বিভিন্ন ধৰণৰ গছৰ পুলি আছে এইবিলাক দেখিব পাৰে এইবিলাক কি নাম হয় কিছুমানৰ নামবিলাক নাজানো আপোনালোকে জানে যদি কমেণ্ট কৰিব বহুত আছে ইয়াতে আছে এটা বাইদেউ এইবিলাক কি হয় অঁ আচ্ছা আপুনি ইয়াতে কাম কৰে অঁ কিমান বছৰ হ'ল আপোনাৰ কাম কৰা অঁ আচ্ছা মাটিটো কি মিলাইছে অঁ আচ্ছা মাটিটো কি মিলাইছে ইয়াতে হেৰিহে নাৰিকলৰ খোলা নাৰিকল খোলা অঁ নাৰিকল বাকলা আচ্ছা আচ্ছা তাতে সাৰ দিব আৰু আমাৰ যিটো প্ৰডাক্ট আছিল অৰ্থাৎ যাৰ ওপৰত প্ৰজেক্টটো আছিল ড্ৰেগন ফ্ৰুইট সেইটো নাৰ্চাৰীখনত নাই সেইকাৰণে আমি গৈ আছোঁ আন এখন ওচৰতে ঠাইত আছে সেইটো প্ৰডাক্টটো সেইকাৰণে গৈ আছোঁ এতিয়া ইফালে আছে মেমতো আছে আহিছে এতিয়া গৈ আছোঁ তালৈকে A few moments আমি আহি পালোঁ এইটো ইয়াৰ গেটখন এতিয়া দাদাই গেটখন খুলি আছে এতিয়া মানে নাৰ্চাৰীখন আছে আৰু এইটো ড্ৰেগন ফ্ৰুটৰ ইফালে এতিয়া গৈ আছোঁ আপোনালোকক দেখাই আছোঁ কেনেকুৱা কি চ' মেমে এতিয়া দাদাৰ পৰা ইণ্টাৰভিউ লৈ আছে মানে কেনেকুৱা কি হয় এইটো ফ্ৰুটছটো আমি তাৰপিছত নোটছ কৰি আছোঁ কপিবিলাকত আৰু চাহিদাটো হিচাপে মানে কেনেকুৱা আমাৰ ইয়াত ড্ৰেগনফ্ৰুটটো আমাৰ অহাটো মোটামুটি আৰু 5 বছৰমান হৈছে আমাৰ ইয়ালৈকে বাকী আমাৰ এই ড্ৰেগন ফ্ৰুটটো আগতে কেলকাতা বা এনেকুৱা ধৰণৰ জেগাবিলাকত আছিলে আমাৰ অসমত অহা খুব কম দিন হৈছে ইয়াৰ এনে আহিছে ফ্ৰুটছটো আহিছে কিন্তু এই গছটোৰ পৰা আমি মাদাৰ প্লেণ্ট ব্লক বনোৱা খুব কম দিন হৈছে আমাৰ ইয়াতে আমি খুব বেছি 5 বছৰমান পাইছোঁ আমি ইয়াতে এই ড্ৰেগন ফ্ৰুটটো এই ড্ৰেগন ফ্ৰুটটো আমি প্ৰথম ষ্টাৰ্টিংটো মানে কি আমাৰ অসমৰ কাৰণে খুব ভাল আমাৰ অসমৰ যিটো জলবায়ু মোটামুটি ধৰক 37, 30, 40 এনেকুৱা আমাৰ উষ্ণতা এনেকুৱা উষ্ণতাত আমাৰ এই ড্ৰেগন ফ্ৰুটটো হয় আৰু ইয়াৰ কাৰণে আমাৰ প্ৰয়োজন হয় ইয়াত মানে কি হয় ড্ৰেগন ফ্ৰুটটো আমি প্ৰথম প্ৰস্তুত কৰোঁতে মাটি মানে কি আমাৰ পানীটো জমা হ'ব নালাগিব আমি প্লান্টেশ্যন কৰোঁতে পানী জমা হ'ব নালাগে মানে জমা হ'লে ই বেমাৰৰ সৃষ্টি হয় আৰু মৰি যায় ইয়াক মানে ওখ অলপ এঢলীয়া মাটি হ'লে বেছি ভাল এঢলীয়া মাটিত আমি এইটো খেতি কৰিলে বেছি উপকৃত হওঁ আমাৰ যিহেতুকে চব জেগাত এঢলীয়া মাটি নাই তথাপিতো আমি এই দেখিছে নহয় এই আমি মাটিটো ঠিক কৰি দিছোঁ যাতে ইয়াত পানীটো ৰৈ নাথাকে আৰু এই ড্ৰেগন ফ্ৰুটটো আমি এনেকুৱা এডাল দাদাজনে এতিয়া আমাক বুজাই আছে মানে কেনেকুৱা কৰি কৰে এইটো মানে এডাল পোষ্ট দিব লাগিব এইটো প্ৰথমতে যোনে পোষ্ট দিব পাৰে দিয়ে আৰু ফুটাৰ পোষ্ট দিলেও হয় সেইটো ছাপোৰ্ট কৰা কৰি বেৰিয়াৰ বনাই পেলাই দিলে এটা পোষ্টত কেইডাল লগায় 6-7ডাল লগাব পাৰি 6-7ডাল লগাই দি আমি ইয়াতে এনেকুৱা ধৰণে আমি প্ৰস্তুত কৰিলে ইয়াৰ পৰা আমাৰ ফ্ৰুটছবিলাক ওলাব ইয়াতে ফ্ৰুটছবিলাক হ'ব এইবিলাকৰ ফ্ৰুটছবিলাক হ'ব আৰু আমি ইয়াৰ পৰা এইবিলাক কাটিং কৰি পেলাই আমি ৰিপ্ৰডাকশ্যন ৰিপ্লান্ট কৰিব পাৰোঁ ইয়াৰ পৰা আমি প্ৰডাকশ্যন এইটো মাদাৰ প্লেণ্ট ব্লক আৰু ইয়াত ফ্ৰুটছবিলাক লাগিব দিব নালাগে কিন্তু এটা প্ৰয়োজন ইয়াৰ সাৰটো বেছি লাগে ইয়াক যদি আমি সাৰ নিদিওঁ তেতিয়াহ'লে ই
ফল নিদিব এইটো কি খাৰ হয় আমি এটা গোবৰ চোবৰ ফাৰ্মিং দিলে হয়নে হা গোবৰ গোবৰ দিব পাৰি ভাৰ্মি কম্পষ্ট দিব পাৰি আৰু আমি অৰ্গেনিকে বেছি ব্যৱহাৰ কৰোঁ খলি হয় যিটো আমাৰ খলিৰ মাষ্টাৰ আমাৰ যিটো সৰিয়হ তেল পৰিলে পেৰাৰ পিছত যিটো ওলায় ডাষ্টটো সেই ডাষ্টটো পানীত 5-6 দিন তিয়াই থোৱাৰ পিছত তাৰপৰা এটা বেয়া গোন্ধ ওলায় কিন্তু তথাপিতো সেই পানীটো যদি দিয়া যায় গছজোপা বেছি ভাল হয় আৰু এই শুকান মাছৰ গুড়া বা এনেকুৱা ধৰণৰ যিবিলাক সাৰৰ গুড়ি সেইবিলাক দি এটা প্ৰস্তুত কৰি সাৰ সেই সাৰটো দিও দিব পাৰি সেইটো দিলে বেছি উপকৃত হয় এইবিলাকত মানে আমাৰ যিবিলাক NPK ইউৰিয়া DAP দিয়াতকৈ সেইবিলাক বস্তু দিলে বেছি ভাল চ' এইবিলাকে ইয়া ড্ৰেগন ফ্ৰুইট কিন্তু এতিয়া ইয়া ফলটো লগা নাই এতিয়া এইটো মানে 3 বছৰমান হৈছে আৰু এতিয়া ইণ্টাৰভিউ ল'লোঁ দাদাৰ পৰা এতিয়া হৈ গ'ল প্ৰেক্টিকেল কৰাটো আৰু আপোনালোকে গম পালে এইটো কেনেকৈ কি হয় আৰু মোৰ এই ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও উপকৃত হৈছে মই ভাবোঁ হোৱা বুলি ভাল লাগিছে ন দেখাই নাপালোঁ মানে বেছি বছৰ হোৱা নাই মানে ইয়াত 3 বছৰ হৈছে মানে এইটো প্ৰডাকশ্যনটো মানে প্ৰডাক্টটো 5 বছৰৰ মূৰে মূৰে লাগে আৰু কিন্তু খাব নাপালোঁ আৰু সেইটোৱে আগৰ দেখি মেমহঁত আছে আৰু ইফালে তো এতিয়া পুনৰ কলেজলৈ যাওঁ আৰু মোৰ যদি কিবা অলপ ভুল হৈছে ইমানো এক্সপিৰিয়েঞ্চ নাই সেইকাৰণে কিবা ভুল হ'লে আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু শেষত দাদাই প্ৰডাকশ্যন কৰা প্লেণ্টৰ সৈতে কেইখনমান ফটো উঠিছোঁ আপোনালোকে চাব পাৰে ফটোকেইখন সেইফালে ফাইনেলি আহি পালোঁ কেণ্টিঙত এতিয়া আমি পৰঠা খাবলৈ ওলাইছোঁ মানে সকলোৱে এইবিলাক এয়া ড'জ আছে ক'ল্ড ড্ৰিংক খাই আছে এইফালে A few moments later. পৰঠা আহি গ'ল এতিয়া খাব লাগে তো এইখিনি আছিল মোৰ ভিডিঅ'টো যদি ভাল পালে চাই আপোনালোকে লাইক এণ্ড কমেণ্ট কৰি দিব এটা